এই আঁচনিখন আমি যোৱাবাৰত ইলেকশ্যনৰ সময়ত যিটো মই আশ্বাস দিছিলোঁ ৰাইজক, ইয়াৰে এটা পদক্ষেপ বুলি আমি ধৰি লৈছোঁ। ইয়াৰ এই যে মছজিদত এটা লেণ্ড ডেভেলপমেণ্ট আছে, এইটো আমি মাটি ফিল আপ কৰি দিয়াৰ কাৰণে 3,17,000 পইচা দিছোঁ। এইটো আমি কামটো আজি আৰম্ভ কৰিলোঁ। আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজে অকলে ইটোৱেই নাই, বহুত কাম আছে, আমি উদ্বোধন কৰি যাম এটাৰ পিছত এটাকৈ। আৰু বাকী আছে আমি ৰাস্তা আৰু ব্ৰিজ, ডাঙৰ এটা সমস্যা এইটো ব্ৰিজটো, তাৰ কাৰণে আমি ধৰি আছোঁ। নিশ্চয় আমাৰ ৰাইজৰ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ যে ৰাজনৈতিকভাৱে যিটো ষ্ট্ৰঙে আছে, অৰ্থনৈতিকভাৱে এতিয়া লকডাউন হোৱাৰ কাৰণে অলপ জৰুলা হৈ অৱস্থা আছে। যদি আমাৰ চিচুৱেশ্যনটো ভাল হয়, টকা পইচাবিলাক ভালকৈ ফ্ল' হৈ থাকে, নিশ্চয় অহা বছৰমানত আমি এইটো ব্ৰিজটো আমি কৰিব পাৰিম আশা কৰিছোঁ। বহুত সমস্যাবিলাক আছে, আমি হাতত লৈছোঁ। বলম যে আইটিআই এখন অৰ্ধনিৰ্মিত হৈছে বা এতিয়ালৈকে কাৰ্যক্ষম হৈ উঠা নাই, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰৱৰ্তী আপোনালোকে কাৰ্যসূচী? এইটো আমি চেষ্টা কৰি আছোঁ। যোৱাবাৰো আমি যিবিলাক MSDPৰ কিবাৰ পৰা এইটো কামটো হৈছে, DCৰ লগত কথা পাতি আছোঁ, কিন্তু ডিপাৰ্টমেণ্টৰ পৰা যি হেণ্ডঅভাৰ কৰিব লগা আছিল এইটো কৰিব পৰা নাই। আমি এইটো চৰকাৰী হিচাপে চলাব না, তথাপি PP মতত আমি চলাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। নিশ্চয় আগন্তুক দিন আমি এইটো কমপ্লিট হ'ব বুলি আশা কৰিছোঁ। আমি এতিয়া যি দল BJP UPPL দল, BPP আগতে এনেই মুখেতে কামবিলাক দিছিল, কামো কৰিছে বহুতে, কিন্তু এতিয়া তেওঁলোকে ৰেকৰ্ড নোহোৱা পইচা এতিয়া তেওঁলোকে ড্ৰ কৰিব নোৱাৰে। আমি যিটো কাম দিওঁ তাৰ পিছত আমি এতিয়া মানুহ লগাই দিওঁ। এটা কাম দিলোঁ, আজি এতিয়া ইয়াত কাম দিলোঁ, ইয়াৰ এগেইনষ্ট আমি এজন মানুহ লগাই দিছোঁ, কামটো কৰে নে নকৰে। গতিকে আগন্তুক আমাৰ কামবিলাক সুচাৰুৰূপে হৈ যাব বুলি আশা কৰিছোঁ।